হেল্ল' ফ্ৰেণ্ডছ, মই নামিকা মোৰ ইউটিউব চেনেল জিয়ান হেণ্ডচাম বয় লাইফষ্টাইলৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি জিয়ানক ঘৰতে থেৰাপি কৰিবলৈ এইখিনি ব্যৱস্থা কৰি লৈছোঁ। আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে দেখিবলৈ পাব। বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। জিয়ানক ডেইলি ফিজিঅ'থেৰাপি ক্লিনিকলৈ নিওঁ যদিও ক্লিনিক ছানডে বন্ধ থাকে, আৰু লগতে কেতিয়াবা আকৌ বতৰ বেয়া থাকে, কেতিয়াবা কিবা অন্যান্য অসুবিধাৰ কাৰণে জিয়ানক থেৰাপিলৈ নিব নোৱাৰোঁ। তেতিয়া ঘৰতে তাক থেৰাপি কৰাৰ ব্যৱস্থা আমি কৰি লৈছোঁ। এয়া যে দেখিছে গছজোপা, মই লকডাউনৰ সময়ত জিয়ানৰ কাৰণে নিজেই ৱাল পেইণ্টিং কৰিছিলোঁ। কাৰণ জিয়ানক প্ৰায়ভাগ সময় ঘৰৰ ভিতৰতে ৰখা হয়, আৰু এই গছজোপাত বগা, ক'লা, সেউজীয়া, ৰঙা, হালধীয়া এইবিলাক কালাৰ তাৰ চকুত পৰে। তাৰ আই কণ্টেক্টটো ঠিকে ৰাখিবৰ কাৰণে ক'তো যে কি কৰা নাই। ৱালখনৰ ওচৰেৰে তাক লৈ আহিলে সি ঘূৰি ঘূৰি গছজোপাৰ ফালে চাই থাকে, ভাল পায় কালাৰকেইটা চাই। এয়া তলতে মেট্ৰেছটো পাৰি লৈছোঁ জিয়ানক থেৰাপি কৰিবৰ কাৰণে। এই নীলা বলটো জিয়ানৰ দুই বছৰ বয়সত কিনিছিলোঁ। জিয়ানক তেতিয়া থেৰাপি কৰিবলৈ নিওঁ, তাত কৰি আহি আকৌ ঘৰত কৰিবলৈ লাগে। তাক ঘৰত কৰিবলৈ বাকীকেইটা থেৰাপি কৰাওঁ, বাকী বলৰ থেৰাপিখিনি নহয়গৈ। তাৰপিছত এইটো আমি অনলাইন কৰি ল'লোঁ। এইটোতে এইকেইটা বছৰ চলি আছিলে। এতিয়া জিয়ান লাহে লাহে ডাঙৰো হৈ আহিলে। তাৰপিছত এতিয়া এই য়েল্ল' কালাৰৰ বলটো অনলাইন কৰিছোঁ। এই বলটোত ধুনীয়াকৈ বহাই কিনে এক্সাৰচাইজ কৰাব পাৰি। তাৰপিছত ওলোটাই খোৱাটো এটা এক্সাৰচাইজ, ওলোটাই খুৱাই দিওঁ। তাৰপিছত তাক চকীত বহোৱাৰ নিচিনাকৈ বলটোত বহাব পাৰি। এই দুটা আই কণ্টেক্টৰ কাৰণে মই এয়া তাৰ চকুৰ আগত এইটো ঘূৰাই দিওঁ, এনেকৈ সি চাই, মানে এইবিলাকে আই কণ্টেক্টটো বঢ়ায়। এইডাল হৈছে জিয়ানৰ থিয় কৰাই থৈ দিয়া ষ্টেণ্ড। ইয়াতে জিয়ানক থিয় কৰাই দি ফিটা কেইপাত লগাই দিওঁ। এয়া দেখিছেনে, তলত এইডাল ভৰিত লগাই দিওঁ, এইডাল আঁঠুত, আৰু এইডাল কঁকালত, পেটত এনে লাহেকৈ লগাই দিওঁ, আৰু এইডাল বুকুত ধুনীয়াকৈ লগাই 30-40 মিনিটমান থিয় কৰাই থৈ দিওঁ। এইডাল আমি তাৰ জোখমতে বনাই লৈছোঁ। দুদিনমানৰ পৰা জিয়ানৰ গাটো অকণমান বেয়া হৈ আছে। তাৰ গা ভাল পালে আমিনো কেনেকৈ ঘৰত তাক থেৰাপি কৰাওঁ আপোনালোকক নিশ্চয় দেখাম বাৰু। আজিৰ এই ভিডিঅ'টো চাই ভাল লাগিলে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ তেন্তে, বাই বাই।